নমস্কাৰ ভিউৱাৰ্ছ মই এইখিনি ধৰি চাই আছোঁ যে ছ'চিয়েল মিডিয়াত পুৰা হুলস্থুল লাগি আছে যে নিজৰ নামটো কেনেকৈ ডিজাইনত লিখিব পাৰি কোনোবাই হয়তো গছৰ পটত কোনোবাই জাপিত কোনোবাই মানে যোনে যিমান ষ্টাইলত লিখিব পাৰিছে পুৰা লিখি আছে একদম পুৰা হুলস্থুল লাগি আছে তো সেইটো কেনেকৈ লিখে মই ভাবিছোঁ আপোনালোকক শিকাই দিম আৰু যদি শিকিব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব তো বলক কেনেকৈ শিকে আমি শিকোঁ তো আমাৰ এইটো শিকিবৰ কাৰণে আমাৰ পোনপ্ৰথমে যাব লাগিব আমাৰ মোবাইলত থকা প্লে ষ্ট'ৰ এপটোত যাম আমি পোনপ্ৰথমে তো প্লে ষ্ট'ৰ এপটোত গৈ এই প্লে ষ্ট'ৰ এপত গৈ আমি ওপৰত চাৰ্চ কৰিম পিক্সেল লেব বুলি এটা এপ আছে সেই পিক্সেল লেবটো আমি চাৰ্চ কৰিম পিক্সেল লেবটো চাৰ্চ কৰিছোঁ আহিছে এতিয়া চাওক ইয়াত দিয়া আছে ব্লু কালাৰৰ যিটো পি বুলি দিয়া আছে এটা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে আৰু মই যিহেতু আগতে ইনষ্টল কৰি থৈছোঁ এতিয়া মই আৰু ইনষ্টল নকৰোঁ তো মই জাষ্ট অ'পেন কৰিলে হ'ব আপোনালোকে ইনষ্টল কৰি ল'ব মই অ'পেন কৰিছোঁ এতিয়া অ'পেন কৰাৰ পিছত এনেকুৱা এটা ফ্ৰণ্ট পেজ আহিব মানে খালী এটা ফ্ৰণ্ট পেজ আহিব এতিয়া খালী ফ্ৰণ্ট পেজটো যিটো আহিছে ইয়াৰ কাৰণে আমি এতিয়া বেকগ্ৰাউণ্ড চেঞ্জ কৰিম এতিয়া বেকগ্ৰাউণ্ড চেঞ্জ কৰিবৰ কাৰণে আমি গেলাৰীৰ পৰা এটা ফটো ল'ব লাগিব এতিয়া এই ওপৰত দিয়া আছে তিনিটা ফটো এই তিনিটা ফটোত ক্লিক কৰক তিনিটা ফটোত ক্লিক কৰাৰ পিছত এনেকুৱা অপশ্যনকেইটা আহিব এনেকুৱা অপশ্যনকেইটা অহাৰ পিছত আপুনি সেই ওপৰৰ একদম ওপৰৰ যিটো অপশ্যন আছে যে ইউজ ইমেজ ফ্ৰম গেলাৰী তাত আপুনি ক্লিক কৰক এনেকুৱা ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত মানে আপোনাৰ গেলাৰীত যিমানখিনি ফটো আছে আহি যাব আপুনি ইয়াৰ পৰা আপুনি এটা বেকগ্ৰাউণ্ডৰ কাৰণে এটা ফটো চেঞ্জ কৰক মই এইটো ইয়াৰ পৰা এইটো চেঞ্জ কৰিছোঁ ধৰক এইটো চইচ কৰিছোঁ এইটো লৈ লৈছোঁ মই চিলেক্ট কৰিছোঁ এইটো কৰাৰ পিছত আপুনি কোনখিনি দিব যে আপুনি কোনখিনি দিলে বেছি ভাল লাগে সেইখিনি দিয়ক তো মই এই ফুল পাখিৰ সৈতে এই ফুলসোপাৰ লগত এই পাতজোপা লৈছোঁ এইখিনি লৈছোঁ তো এইখিনি মোৰ কাৰণে বেছি ভাল লাগিছে তো এইখিনি লৈছোঁ এইখিনি লোৱাৰ পিছত আপুনি ৰাইট চিনত ক্লিক কৰক ক্লিক কৰাৰ পিছত এই যে দিয়া আছে আৰু এটা কাম আছে আপুনি ইয়াত তিনিটা ফটো দিয়ক দি আপুনি ইমেজ যিটো চাইজ আছে সেই চাইজটো লৈ লওক যে আপুনি যিটো প্ৰফাইল বা যিকোনো বস্তু ছেভ কৰিব পাৰে সেইকাৰণে কাষ্টম লিখা আছে ইয়াত কাষ্টম বাদ দি আপুনি স্কুৱেৰ ছিষ্টেম কৰি লওক এই স্কুৱেৰ ছিষ্টেম কৰি লওক আৰু অ'কে কৰি দিয়ক হৈ গৈছে এতিয়া আপুনি এই নিউ টেক্সট যিটো আছে ইয়াত ডাবল ক্লিক কৰক মানে দুটা ক্লিক কৰক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব আপুনি নিউ টেক্সটটো কাটি আপুনি যিটো লিখিব বিচাৰে ধৰক অমিতা নহ'লে অমৰ এনেকৈ মই অমৰ লিখিছোঁ অমৰ এয়া অমৰ আহিল অমৰ লিখিলোঁ এতিয়া আপুনি এই তলত দিয়া এ আইকন যিটো আছে এইটোত ক্লিক কৰক কৰাৰ পিছত আপুনি এই টেক্সট যিটো আছে টেক্সট চাইজ মানে টি চাইজ যিটো আছে এইটোত যাক মানে কিমান ডাঙৰ ৰাখিব বিচাৰে মই ইমানখিনি লৈছোঁ তো ৰাইট চিনত দিয়ক আচ্ছা লৈছোঁ হৈছে এতিয়া আপুনি ইয়াত ৰোটেট কৰিব পাৰে ইয়াত ৰোটেট যদি কৰিব বিচাৰে তেতিয়াহ'লে এই ৰোটেট দি আছে ৰোটেটত যাক মানে অলপ বেকা কৰি যদি দিব বিচাৰে মই অলপ বেকা কৰি দিছোঁ ইমানখিনি বেকা কৰি দিছোঁ বেকা কৰি দিছোঁ হৈছে এতিয়া আপুনি ইয়াৰ মেইন যিটো বস্তু আমি এতিয়াও কিন্তু তাত যোৱা নাই এতিয়া আপুনি এক যদি ৰিফ্লেকশ্যন দিব বিচাৰে তেতিয়াহ'লে এই লাষ্টত যিটো ৰিফ্লেকশ্যন বুলি দি আছে সেইটোত যাক গৈ এইটো এনেবল কৰক তাৰপিছত ৰাইট চিন দিয়ক এতিয়া আৰু বস্তু বহুতো বাকী আছে আমি ডিজাইন কৰিব লাগে যিহেতু ডিজাইন কৰিম এতিয়া আমি কালাৰটো চইচ কৰিম কোনটো কালাৰ ল'ম এতিয়া কালাৰটো চইচ কৰিম ধৰক আপুনি যিকোনো আপোনাৰ যিটো কালাৰ দিলে আপোনাৰ কাৰণে পাৰফেক্ট হয় সেইটো ল'ব মই এইটো লৈছোঁ য়েল্লো কালাৰ ক্লিক কৰিছোঁ কৰাৰ পিছত এতিয়া আমি মেইন বস্তুটো এতিয়ালৈকে যোৱা নাই এতিয়া আপুনি এই টেক্সচাৰটোত যিটো আছে এই টেক্সচাৰত যাক গৈ আপুনি ইয়াৰ মানে জাপিৰ ডিজাইন কি গামোচাৰ ডিজাইন যিটো ডিজাইন দিব বিচাৰে সেই ডিজাইনটো লৈ আহক কপৌ ফুলৰ ডিজাইন এতিয়া মই এই গামোচা নহ'লে এই জাপিৰ ডিজাইনটোৱে লৈছোঁ জাপিৰ ডিজাইনটো লৈছোঁ ইয়াত কাটিব লাগিব মানে ডিজাইন যিটো দিয়ে আপুনি যিটো ডিজাইন দিয়ে ইয়াত আপুনি যিটো ডিজাইন দিব বিচাৰে সেই ডিজাইনটো লৈ ল'ব ধৰক মই এইখিনি কাটি লৈছোঁ লোৱাৰ পিছত এনেকুৱা হৈ গ'ল এই ডিজাইনটো হোৱাৰ পিছত এইটো এনেবল কৰক ধুনীয়া হৈছে এতিয়া আপুনি ইয়াত ৰাইট চিনত ক্লিক কৰক কৰাৰ পিছত এতিয়াও আমাৰ মেইন বস্তু যিটো সেইটো হোৱা নাই মানে আখৰৰ যিটো ডিজাইন আছিলে সেইটো হোৱা নাই কিন্তু এতিয়ালৈকে এতিয়া আমি সেই আখৰটোৰ ডিজাইনটো আনিবৰ কাৰণে আমি এটা বস্তুত যাব লাগিব আৰু সেই বস্তুটো হৈছে যে আমাৰ ইয়াত এ বি এটা আইকন আছে ইয়াত এ বি ফ্ৰণ্ট যিটো আছে আমাৰ ফ্ৰণ্টত যাব লাগিব এতিয়া এ বি ফ্ৰণ্টত ক্লিক কৰিম
এই এবি ফ্ৰণ্টত ক্লিক কৰাৰ পিছত আমাৰ সন্মুখত এনেকুৱা বহুতো ফ্ৰণ্ট আহিব এই ফ্ৰণ্ট কেইটাৰ পৰা আমাৰ যেহেতু সেই ফ্ৰণ্টটো নাই তো সেই ফ্ৰণ্টটো আমাৰ আছে মাই ফ্ৰণ্টত আগতীয়াকৈ আমি ডাউনলোড কৰি দি থৈছিলোঁ তো ইয়াত আছে ফেজলে সেজুটি ইউনিকোড এইটোত ক্লিক কৰিছোঁ সেই যিটো বস্তু আমাৰ সেই লিখাৰ ডিজাইনটো আহি গ'ল এতিয়া অকেত ক্লিক কৰিম এতিয়া এই চাক ডিজাইনটো আহি গৈছে আৰু এই ফ্ৰণ্টটো আপুনি পাবৰ কাৰণে আপুনি গুগলত গৈ ডাউনলোড দিব পাৰে যে শ্বৰীফ শিশিৰ বাংলা ফ্ৰণ্ট বুলি এটা ফ্ৰণ্ট আছে সেই ফ্ৰণ্টটো ডাউনলোড দি ল'ব পাৰে যাৰ কাৰণে আপোনাৰ সুবিধা হ'ব আৰু এই বেকগ্ৰাউণ্ড কেইটা আপুনি ডাউনলোড দি ল'ব লাগিব এক্সট্ৰাকৈ ইয়াত কিন্তু দিয়া নাই তেওঁ লৈ ল'ব পাৰে তো মই ভাবোঁ আপোনালোকে নিশ্চয় পাৰিব আৰু যদি এবাৰ যদি নোৱাৰে তেতিয়াহ'লে ভিডিঅ'টো আৰু এবাৰ চাব পাই যাব আৰু সেই ফ্ৰণ্ট কেইটা ডাউনলোড দি ল'ব পাৰিব আৰু এই বেকগ্ৰাউণ্ড কেইটাও ডাউনলোড দি ল'ব লাগিব নহ'লে এনেকুৱা ধৰণে লিখিব নোৱাৰে নহ'লে এনেকুৱা ধৰণে লিখিব নোৱাৰে মানে অসুবিধাত ভুগি থাকিব কেতিয়াবা এনেকুৱা নহ'ব হয়তো সেই বাকী ফ্ৰণ্টকেইটা আহিব এই ফ্ৰণ্টটো নাহে যাৰ কাৰণে অসুবিধা হ'ব তো মই ভাবোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব